খুৰা দেখোন সাধন দেখোন ঐ পণ্ডিত সময় নাই দে আজি সময় নাই এফালে যাব ওলাইছো ক'ত যাওঁ ক'ত যাওঁ এনে খুৰাক মই মাথা গৰম কৰ ক'ত যাব ওলালি আজি দেখোন খুৰাই মোক মাতিছে কি কথা সুধে বাৰু বাপেকে সি মোক সদায় মাথা গৰম কৰে আজি বাপেকে মাথা গৰম কৰি নাকি খুৰাই মোক মাথা গৰম কৰিব নেকি পণ্ডিত খুৰাই মোক পণ্ডিত বুলি কৈছে আজি মোক প্ৰশ্ন এটা উত্তৰ দি আছে কওকচোন খুৰা চাইকেলত লাগি থকা টায়াৰ ৰিং আৰু স্পক গোটেই এ টু জেড মানে ইংলিছ নাম ইংৰাজী নাম ন তাৰ মাজতে এটা প্ৰাছ আছে সেইটো অসমীয়া নাম আছে তুমি কোৱাচোন বাৰু অসমীয়া নামটো আপোনাক মানে ক'ব লাগে তুমি পণ্ডিত অসমীয়া নামটো নহয় মহাপণ্ডিত খুৰাই মোক পণ্ডিত বুলি কৈছে যদি মই এনচাৰটো যদি দিব নোৱাৰো বাটে ঘাটে লগ পালে মোক লটি ঘটি কৈ থকা মুখ্য বুলিয়ে ক'ব প্ৰশ্নবিলাক সুধি সুধি নাই 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 নহয় বাপেকে আজি ফাঁচাই দিলোঁ টান প্ৰশ্ন সুধিছোঁ নহয় এনচাৰটো দিবই লাগিব কিবা এটা কৰি হ'লেও কোৱাচোন খুৰাইটো কুঠা বুলি কয় অসমীয়াত কি কুঠা বুলি কয় পণ্ডিত ইংৰাজী কি বুলি কয় মই নাজানো অসমীয়াত কুঠা বুলি কয় তাক এনেই পণ্ডিত বুলি নকওঁ খুৰাই মোক সহজ প্ৰশ্নটো সোধাৰ কাৰণে এনচাৰটো দিব পাৰিলো নহয় তাক টান প্ৰশ্ন সুধিব লাগিছিলে এটা সহজ প্ৰশ্ন সুধিলে যে টান প্ৰশ্ন সোধা দিনটো এনে খুৰাই মোক পণ্ডিত বুলি কৈছে নহ'লে জধা মুখ্য বুলি কয় পাৰিলে দেই সঁচাকে পণ্ডিতেও তই